বিশ্ব ব্ৰহ্মাণ্ডৰ এটি গ্ৰহ পৃথিৱীৰ এটি কোণত ভাৰতবৰ্ষৰ অসম প্ৰদেশত অৱস্থিত এখন নগৰৰ দুজন ভাল বন্ধু স্বৰাজ আৰু নীল। সিহঁতৰ অতিকৈ মৰমৰ দুজনী গাৰ্লফ্ৰেণ্ড সুৰভি আৰু নিশা। এদিন হঠাৎ সুৰভিৰ স্বৰাজলৈ এটি ফোন কল। হেল্ল', কি কৰিছা? আছোঁ। কোৱাচোন কিয় ফোন কৰিছা? আচলতে মই কাইলৈ তোমাৰ লগত চিনেমা চাব যাব নোৱাৰিম। হয় নেকি? কিন্তু কিয়? মানে কাইলৈ মই মা পাপাৰ লগত মামা ঘৰত ফুৰিবলৈ যাম। অ'কে, হ'ব দিয়া। এমাহৰ পূৰ্বে ঐ শুনাচোন, পূজা পাবহিয়ে হ'ল নহয়। এইবাৰ তুমি মোক পূজাত কি গিফ্ট দিম বুলি ভাবিছা? তোমাক গিফ্ট দিয়ে থাকোঁ, আৰুনো কি দিম পূজা বুলি? নহ'ব, তুমি মোক দিবই লাগিব। মই তোমাক যেতিয়াই কিবা খোজো তুমি সদায় এনেকে বাহানা বনোৱা আৰু পিছত সস্তীয়া বস্তু দি থোৱা, কিন্তু এইবাৰ নহ'ব। তুমি মোক এইবাৰ দামী গিফ্ট দিবই লাগিব। চাই ল'ম। তোমাক দামী গিফ্ট দিব পৰাকৈ মোৰ পইচাও নাই ইমান। তোমালোক ল'ৰাবোৰ এনেকুৱাই, ছোৱালীক প্ৰেম কৰিব জানা, কিন্তু কিবা গিফ্ট খুজিলে আকৌ প্ৰব্লেম দেখুওৱা। তোমালোকে আচলতে প্ৰেম কৰিবলৈ যোগ্যই নহয়। বাই, মোক লগ নকৰিবা তুমি আজিৰ পৰা, পাহৰি যোৱা মোক। ঐ শুনাচোন, তেনেকুৱা নকৰিবা প্লিজ। মই কাণ ধৰিছোঁ চোৱা। মই তোমাক গিফ্ট নিদিওঁ বুলিতো কোৱা নাই, দিম মই গিফ্ট। প্লিজ এনেকুৱা কথা নক'বা আগলৈ। ৱাও, মই জানো তুমি মোক কেতিয়াও না নকৰা। লাভ ইউ। তোমাক ইমান ভয় কৰা যেন লাগিছে? নাই মানে পাপাই ফোন কৰিছিল, সেই ভয় খালোঁ। অহ, কিন্তু ইমান খঙত কি পাতিলা? এই ঘৰৰ কথা কিছুমান, তুমি নালাগে দিয়া জানিব। অ'কে, যাম ব'লা, বহুত দেৰি হ'ল। অ'কে ব'লা। ঐ, তোৰ GF4 খবৰ ক? আজিকালি দুইটাকে পাৰ্কত, ৰেষ্টুৰাঁ, শ্বপিং মলত বৰ ঘূৰি ফুৰা দে। তামাম আৰু দেই। নকবি আৰু, GF ফটাই মোৰ ভিক্ষাৰী হ'বৰ অৱস্থা। সদায় কৰিব নিব লাগে, নহ'লে সদায় কাজিয়া হয়। আজিকালিতো তাইৰ ওপৰত মোৰ সন্দেহেই হয়, তাই যেন আন কাৰোবাক ভাল পায়। একদম বুজি পোৱা নাই কি কৰোঁ। কিবা হেল্প কৰ না ভাই। কিবা এটা কৰিব লাগিব তেন্তে। অ'কে ভাই। হেল্ল', কি কৰিছা? আছোঁ। কোৱাচোন কিয় ফোন কৰিছা? আচলতে মই কাইলৈ তোমাৰ লগত চিনেমা চাব যাব নোৱাৰিম। হয় নেকি? কিন্তু কিয়? মানে কাইলৈ মই মা পাপাৰ লগত মামা ঘৰত ফুৰিবলৈ যাম। অ'কে, হ'ব দিয়া। আৰে ইয়াৰ, আজি তাই এবাৰ ফোন কৰা নাই, কিয় জানো? দিনটো সুৰভিৰ ফোন নাই। স্বৰাজৰ অস্বস্তি লাগি পাৰ্কলৈ বুলি ওলাই আহিল। হঠাৎ সি সুৰভিক ল'ৰা এটাৰ লগত থকা দেখিলে। সি আৰু বুজিব বাকী নাথাকিল যে তাই তাক ইমানখিনি কেৱল ব্যৱহাৰহে কৰিছিল। সি তাৰ পৰা গুচি আহিল।
দিব শুন তোকে ঐ পাহৰি তুমি এৰি গুচি গ'লে কোনে মৰম কৰিব মৰমৰে সেই সুৰভিৰ একো কথা নজনাৰ দৰে ৰিলেশ্যনত থাকিল আৰু সুৰভিও স্বৰাজে নজনাকৈ ইজন ল'ৰাক ভাল পাই থাকিল। কিছুদিনৰ পাছত হঠাৎ এদিন সুৰভিয়ে পাৰ্কত ঘূৰি থাকোঁতে তাই দ্বিতীয়জন বয়ফ্ৰেণ্ডক আন এজনী ছোৱালীৰ লগত দেখা পাই খঙেৰে উত্তেজিত হৈ তাৰ লগত কাজিয়া কৰে আৰু ল'ৰাজনক চৰ মাৰিবলৈ তেনেতে স্বৰাজে তাই হাতখন থাপ মাৰি ধৰে। You idiot! নীল, তই বাৰু মোৰ কথাটো কিবা ভাবিছিলনে? ৰহ, মোৰ এটা আইডিয়া আহিছে। কালি আমি দুয়োৰে ইয়াৰ পৰা ডিছকাছ কৰিছোঁ। যদি তুমি ঠিক ভাবা তেন্তে কোৱাচোন বাৰু। মই ফাৰ্ষ্ট ফেচবুকত ফেক একাউণ্ট খুলি তাইলৈ ৰিকুৱেষ্ট পঠিয়াম আৰু প্ৰেমৰ প্ৰস্তাৱ দিম। যদি তুমি সন্মতি দিয়া তেন্তে তেনে কৰিব পাৰি, আৰু যদি তাই প্ৰপ'জেল একচেপ্ট কৰে ভাবিবা তোমাৰ সন্দেহ সঁচা। অ'কে, তোমালোকে যি ভাবিছা মই এগ্ৰী। এদিন সুৰভিৰ ফোনত নীলৰ ফেক একাউণ্টৰ পৰা এটি ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল। একচেপ্ট কৰাৰ লগে লগে হাই শশাংক। মই সন্দেহ কৰিছিলোঁ তই এনেকুৱা কৰিবি বুলি, কিন্তু তই সঁচাই তেনেকুৱা। তোক নীলে প্ৰপ'জেল দিয়াৰ দিনাখনেই তোৰ আচল চৰিত্ৰ জানিছিলোঁ, কিন্তু আজি হাততে তই কৈছিলি নহয় মই প্ৰেমৰ যোগ্য নহয় বুলি। আচলতে শুন, তহঁত প্ৰেমৰ যোগ্য নহয়, তহঁত কলংক প্ৰেমৰ নামত। কেৱল গিফ্ট, পাৰ্ক, ৰেষ্টুৰাঁ, শ্বপিং মলত ঘূৰাকেই তহঁতি প্ৰেম বুলি ভাব। চৰি, প্লিজ প্লিজ মোক মাফ কৰা, মই বৰ ভুল কৰিলোঁ, প্লিজ। Shut up! তোৰ দৰে টকাৰ লোভীৰ প্ৰেমিকাৰ মোৰ প্ৰয়োজন নাই, মোৰ এই বন্ধুত্বই বেষ্ট।